हेलो फ्रेंड्स नতুन এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু আমিও সবে ভালে আছো বহুত দিন হল ভিডিঅ' দিব পৰা নাই কমেও 20 দিন মানে হল তুনো মাত দিয়া হাই কি খবৰ দুষ্টজনী মানে এইকেইটা কাপোৰ আলনাতে আছিলে তাই মানে পিন্ধু কৰি থাকে সেই কাৰণে মানে আজি উলিয়াই মাকে এটা পিন্ধাই দিলে কেনেকুৱা লাগিছে কৈ দিয়া তুমি মোক কেনেকুৱা লাগিছে কৈ দিয়াচোন মোক কেনেকুৱা লাগিছে কৈ দিয়া মোক কুকুৱে কেনেকুৱা কয় কুকু হা কুকুৱে কেনেকুৱা কয় মেকুৰীয়ে হে মেকুৰী কাউৰীয়ে কেনেকুৱা কয় কুলিয়ে 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 দুষ্টজনী লাহে লাহে শিকিছে এটা এটা দেই দুষ্টজনী ন টাটা টাটা আৰু চাওকচোন মোৰ চেহেৰা কেনেকুৱা হৈ গ'লগৈ মানে বহু কেইদিনমান বিচনাতে পৰি আছিলো আৰু সেইকাৰণে ভিডিঅ' বনাব পৰা নাই আৰু মানে কে অৱস্থা নাইকিয়া হৈ গ'লগৈ এইফালে মানে কি দাঁত ওলাইছে এটা নেকি এনেকুৱা বিষ মানে উঠিব পৰা নাই বিচনাৰ পৰা দুদিন ধৰি বিচনাতে পৰি আছিলো আৰু ইয়াৰ আগৰ কেইদিনো মানে কি ক'ম আৰু পৰিয়ালত মানে দুজনকৈ মানুহ ঢুকাই গৈছিলে সেইকাৰণে ভিডিঅ' বনাব পৰা নাই আৰু বহুত কাৰণ আৰু এইবিলাক মানে কিছুমান কাৰণৰ কাৰণে ভিডিঅ'বিলাক বনাব পৰা নাছিলো আৰু আপোনালোকে হয়তো ভাবি আছে চাগৈ কিয় ভিডিঅ' দিয়া নাই আৰু এতিয়া কমেও 20 দিন মানে হ'ল ভিডিঅ' নিদিয়া আৰু সেইকাৰণে ভাবিছো বোলো আজি ভিডিঅ' এটা বনাই দিওঁ তাকে আৰম্ভ কৰি দিলো ভিডিঅ'টো চাই থাকক লাষ্টলৈকে আৰু এতিয়া টাইম হৈ গ'ল 3টা আৰু আমি মানে দুপৰীয়া ভাত অৱশ্যে ইমানুহে খাওঁ আৰু ৰাতিপুৱা খাই দিওঁ সোনকালে 9টামান বাজিতে ভাত পানী খাই দিওঁ খাই আৰু ইটো সিটো কৰি থাকোঁ কাম বনবিলাক কৰি পেলাই এতিয়া মানে আকৌ অকণমান জিৰণি লৈ ভাত কেইটামান খাই দিওঁ তাৰপিছত আকৌ দোকান খুলিব লাগিব সেইকাৰণে মানে আৰু আমাৰ দোকান খোলা চিষ্টেমটো অকণমান বেলেগ মানে তাৰপাছত কি হ'ল বেটি কি লৈ আহিছা হে কি লৈ আহিছা হে কি হ'ল চাওঁ ইয়া কি ড্ৰেছ পিন্ধি আহিছা এইটো হে কি ড্ৰেছ পিন্ধি আহিছা চেণ্ডেলো ওলোটা স্পৰ্টিংটো খুলিব হোৱাই নে ইমান দীঘল স্পৰ্টিং হা খুলিব হোৱাই নে খুলিব হৈছে খুলিব হৈছে যেতিয়া খুলি দিয়া আকৌ চাওঁ মুখখন চেণ্ডেল খুলি দিছা চেণ্ডেলটো খুলিছা স্পৰ্টিংটো নুখোলা স্পৰ্টিংটো নুখোলা মানে ইয়া কি ড্ৰেছ পিন্ধিছে দেই ছোৱালীজনী হা দুষ্ট ছোৱালীজনী কি ড্ৰেছ পিন্ধিছে ইয়া চেণ্ডেলটো পিন্ধিয়ে থাকিবা যোৱা বাই দুষ্ট ছোৱালীজনী আৰু এতিয়া ধুনীয়াকৈ ভাত কেইটামান খাই লওঁ আৰু খাই পেলাই তাৰপিছত দোকান খোলোগৈ আৰু এনেকে আৰু দেখুৱাই থাকিম ভিডিঅ'টো এতিয়া ধুনীয়াকৈ আমাৰ এতিয়া কণী অমলেট হৈ আছে তাৰপিছত আমি আৰু ধুনীয়াকৈ ইয়াতে ভাত পানী কেইটামান খাই সোনকালে তাৰপিছত দোকান খুলিমগৈ আৰু নে কি কোৱা এতিয়াই দিছা নেকি আৰু এতিয়া আমাৰ আমৰ খানা চলি আছে ধুনীয়াকৈ আমি ঘৰৰ সন্মুখতে বহি লৈছোঁ আৰু দুপৰীয়া নহয় বাৰু আবেলিয়ে হ'ল আৰু ধুনীয়াকৈ আমি গোটেইখিনি আম বিচাৰি আনিলোঁ আৰু আনি পেলাই গছৰ ডালত এইবাৰ মানে গছত বেছিকৈ আম লগা নাই কমকৈ লাগিছে তাৰে কেইটামান পাৰি লৈ আহিলোঁ পাৰি পেলাই এতিয়া মানে ধুনীয়াকৈ খাব ওলাইছোঁ কাটি লৈছোঁ এয়া বৰ্তমান কাটি থকা হৈছে এইটো কেঁচা আৰু ইয়াতে আম পকা কেইটামান আছিলে আমি এইকেইটা খালোৱে তাৰপিছত এইকেইটা মানে বেয়া ওলাইছে আৰু এইটো এটা আছে এইটো কটা নাই আৰু মানে কোমলীয়াটো এটা এইটো কেঁচাটো এটা কাৰণে কটা হৈছে এতিয়া আৰু এইটো মানে কাটি দিলে সোনকালে খাই মানে শেষ হৈ যাব এইটো মানে কটালৈ এইটো কটালৈ মানে ধৈৰ্য নাথাকিব সেইকাৰণে মানে কেঁচাটো আগতীয়াকৈ কাটি লোৱা হৈছে তাৰপাছত আমি পকাটো কাটিম আৰু তাৰপাছতে খাম মানে আৰু চাই থাকক ধুনীয়াকৈ আৰু এনেকুৱা
এতিয়া মানে আমৰ ছিজন, ফল মূলৰ এতিয়া আম, কঁঠাল, আৰু কঁঠাল বাৰু আমাৰ এইফালে এতিয়া বৰ্তমান খাবলৈ হোৱা নাই। আৰু এতিয়া মুচি খাবলৈ হৈছে, কঁঠালৰ মুচি ধুনীয়াকৈ বইল কৰিলে সিজাই মাংসৰ নিচিনা লাগে। আপোনালোকেও খাই চাব। আৰু লেচু জোপা চাওকচোন, বৰ্তমান পুৰা খালী হৈ গ'লগৈ গছডাল, দেখিছেনে? গছডাল মানে কি হয়, বেছি দিলোঁ, গোটেই গছডালকে বেছি দিলোঁ। মানে এতিয়া গছৰ ফলখিনি পুৰা পাৰি লৈ গ'ল, লেচুখিনি পাৰি লৈ গ'লগৈ। তাৰপিছত এতিয়া গছডালহে থৈ গৈছে। গছডাল চাওকচোন, ডাল চাল ভাগি পুৰা অল ক্লিয়াৰ কৰি দিলে। ধুনীয়া কৰি দিলে। এতিয়া গছডাল খালী হৈ গ'ল আৰু উপায় নাই। তাৰপাছত আছে দুই এটা মাজে মাজে চাওকচোন, এই ওপৰত দেখিছেনে? এই ইয়াত ওপৰত দুই এটা আছে বাৰু, তাতে সেইকেইটা মাজে মাজে পাৰি পেলাই খাম। আৰু সেইকেইটা মানে কি হয়, লাষ্টত মানে সেইকেইটা খাই ভাল লাগে, যেতিয়া মানে পৰিপূৰ্ণ হৈ যায়, ধুনীয়াকৈ পুৰঠ হয় আৰু পকি যায়, আৰু সেইকেইটা মানে পাৰি পেলাই খাই সঁচাই ভাল লাগে। আৰু এতিয়া আমকেইটা খাই লওঁ, আমখিনি ধুনীয়া টেষ্টি হৈছে। এই ৰ'বই পৰা নাই, পকাটো খাই লওঁ ৰ'ব। ধুনীয়া। আকৌ এপিচ খাওঁ দেই, বেয়া নাপাবা। কেঁচাটাও খাই চাওঁ। কেঁচাখিনি অকণমান টেঙা, হৈছে। পকাখিনি বাৰু ভালে আছে। আকৌ এবাৰ খাই যাওঁ ৰ'ব। কেঁচাখিনি চাওঁতে চাওঁতে বেছি টেঙা হৈ গৈছে, পকাখিনিয়ে ভাল লাগে। তুমি নোখোৱা নেকি? আকৌ চাই আছা যে, খোৱা আকৌ। পকাখিনি খোৱা, এই দুডোখৰ আছে, খাই দিয়া। এনেকা আৰু এতিয়া আম চাম খাই লৈ আমি ধুনীয়াকৈ এনেকে পদূলিতে বহি আছো। বেটীও খেলি আছে, হিমাংশুও খেলি আছে। আৰু এইফালে চাওকচোন, ঘৰৰ সন্মুখতে ফুল দুজোপা দেউতাই লগাইছিলে, এয়া বহুত দিনৰ আগতে। আৰু আমি মানে কি হয়, একচুৱেলি আমাৰ ঘৰ গাঁৱৰ এই মানে সিফালে আছিলে অলপ, ইয়াৰ পৰা কমচে কম আপোনাৰ 300 মিটাৰমান দূৰত হ'ব নেকি। 300 মিটাৰমান দূৰত মানে গাঁৱৰ মানে তাতে অকণমান ঘন এৰিয়া আছিলে, আৰু তাতে আমাৰ কি ঘন বসতি আছিলে, আৰু তাতে আমাৰ ঘৰটো আছিলে। তাৰ পৰা দেউতাই ইয়াতে ধুনীয়াকৈ মাটি কিনি ইয়াতে ঘৰটো বনাই দিলে, ৰাস্তাৰ কাষতে। এইটো আমাৰ ৰাস্তাটো, আৰু সেই ৰাস্তাটোৰ কাষতে মানে এনেকৈ মাটি কিনি ইয়াতে ঘৰটো বনালে। তাৰপিছত সেই বনাওঁতে মানে তাৰ পাছতেই 2000 চনত, আৰু 2000 চনত আমি ইয়ালৈ মানে কমপ্লিট গোটেই মানুহবিলাক ইয়ালৈ আহি গ'লোঁ। তাৰ আগৰ পৰাই আমাৰ মাটি চাটি কিনি ইয়াৰ ঘৰ চৰ দেউতাই বনালে। তাৰ পাছত বনাই কৰি ইয়াতে ফুল চুল লগাই দিছিল আৰু তেতিয়াই। তাৰ পাছত আৰু বেছি দিনৰ পিছত নহয় আৰু, তেতিয়া ফুল চুল লগালে দেউতাই ইয়াতে ধুনীয়াকৈ ফুল চুল লগাই আৰু ধুনীয়াকৈ সজাই পৰাই ৰাখিছিলে ঘৰটো। আৰু এইটো বৰ্তমান ফাইনেলি দেখুৱাই দিলোঁ মই সন্মুখৰ পৰা ঘৰটো। তাৰপাছত এইটোৱে ঘৰ, এনেকৈ ধুনীয়াকৈ দেউতাই কষ্ট কৰি বনাইছিল আৰু ঘৰটো। তাৰপিছত সেইখিনিয়ে আৰু মই ইয়াৰ মাজতে কথাখিনি কৈ দিলোঁ আৰু আপোনালোকক ভিডিঅ'টোতে। কি হ'ল? তাৰপাছত আৰু কি হ'ল, এয়া চাওকচোন, এইটো ভঁৰাল বনাইছিলে। এইটো ভঁৰাল চাওক, আজিৰ দিনত বনাব গ'লে এইটো ভঁৰাল কমচে কম আপোনাৰ লাখ টকা ওপৰত খৰচ হ'ব বুলি ক'লে ভুল নহয়। মানে আপোনালোকে চাওক, ইয়াৰ তলৰটো পকা, ইয়াতো তলত মানে ইয়াতো পিন আছে, তলত এই তলতো ঢালাই আছে, ঢালাই আছে। তাৰপিছত ওপৰখিনি ধুনীয়াকৈ এনেকৈ বনোৱা আছে। আৰু দেখিছেনে, আৰু এইটো গঁৰালত চৰাইবিলাক সোমায়, চৰাই হাঁহবিলাক। আৰু এইটো গঁৰালত মানে একো নোসোমায়,
কালি কি হ'ল এইটো গঁৰালতে মানে এজনী চৰাই নতুনকৈ উলিয়াই লৈছিলে পোৱালি এইটো গঁৰালতে সোমালে আৰু সেইকাৰণে কি হয় ৰাতি মানে কি বনবিয়ালি আহি পেলাই মানে চৰাইজনী ধৰি লৈ গ'লগৈ আৰু এইটো গঁৰালত বাৰু পৰা নাই এইটো গঁৰালৰ পৰা বনবিয়ালি ধৰি লৈ গ'ল এতিয়া পোৱালিকেইটা নিথৰুৱা হৈ আছে পোৱালিকেইটা দেখুৱাই আছোঁ আৰু পোৱালিকেইটা অৱস্থা নাই এতিয়া ইয়াতে ৰাখিছোঁ আৰু ৰাখি এনেকৈ এতিয়া পানী খুৱাই আছে পানী আৰু দানা এনেকৈ খুৱাই থাকিব লগা হৈছে পানী আৰু দানা এনেকৈ খুৱাই আছে তাৰ তোমাৰ তলতে সোমাই আছে দেখোন এইকেইটা এইকেইটা চাওকচোন বৰ নিথৰুৱা কৰি থৈ গ'ল দেই মাকজনীক ধৰি লৈ গ'লগৈ ৰাতি আৰু এতিয়া ল'ৰা ছোৱালীকেইটা নিথৰুৱা হৈ আছে ন ধুনু নিথৰুৱা কৰি থৈ গ'ল ন এতিয়া তুমি খুৱাইছানে নাই পানী তুমি খুৱাইছানে নাই পানী খুৱাইছানে নাই এই মইনাহঁতক পানী খুৱাইছানে নাই খুৱাইছা পানী খুৱাইছানে নাই হা মাইনাহঁতক পানী খুৱাইছানে নাই খুৱাইছা খুৱাইছানে নাই এয়া এতিয়া পানী খুৱাই থকা হৈছে আৰু দানাও অলপ এনেকৈ দি থকা হৈছে পাচিটোতে এনেকৈ ঢাকি পেলাই মানে উল্টা কৰি নেটখন ওপৰত দি পেলাই ৰাখি থকা হৈছে আৰু বেয়াও লাগিছে এনেকুৱা উপায় নাই নিজে কৰিব লগা হৈছে এতিয়া